মেট্ৰিক পৰীক্ষাৰ HSLC পৰীক্ষাৰ সিলেবাস লৈ কিছু ভুল বুজাবুজি হৈছে। মই সেইকাৰণে এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ। 2021 কোভিড পৰিস্থিতিৰ কাৰণে প্ৰথম মেট্ৰিকৰ সিলেবাস 30% হ্ৰাস কৰা হৈছিল। ইয়াৰ পাছত সময় বাগৰিল, পৰীক্ষা যিমানে ওচৰ চাপি আহিল, তেতিয়া পৰীক্ষা ওচৰ চাপি আহোঁতে সেবাই তেতিয়াই এটা সিদ্ধান্ত লৈছিলে যে আৰু 10% সিলেবাস কৰ্তন কৰাৰ কাৰণে, অৰ্থাৎ সৰ্বমুঠ 40% সিলেবাস সংকুচিত কৰাৰ সিদ্ধান্ত 2021 চনতেই সেবাই লৈছিল আৰু সেইমতে প্ৰশ্নকাকত প্ৰস্তুত কৰিছিল। 21ত পৰীক্ষা নহ'ল। 2022ৰ কাৰণে সেবাই পুনৰ 40% সিলেবাস সংকুচিত কৰি পাঠ্যক্ৰম দিলে আৰু এতিয়া যিটো পৰীক্ষা হ'ব, এই পৰীক্ষাৰ কাৰণে যিটো সিলেবাস, এই সিলেবাস আৰু 2021ৰ শেষৰ ফালে পৰীক্ষাৰ আগে আগে নিৰ্ধাৰিত কৰা সিলেবাস একেটাই। সংকুচিত 40% সংকুচিত পাঠ্যক্ৰমৰ ওপৰতে 2021 চনৰ প্ৰশ্নকাকতখন প্ৰস্তুত কৰা হৈছিল। পৰীক্ষা যিহেতু নহ'ল, পেকেট খোলা নহ'ল, সি সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছিল, তাক ৰখা হৈছিল আৰু সেই 2021 চনৰ প্ৰশ্নকাকত যিখন 40% সংকুচিত পাঠ্যক্ৰমৰ ওপৰত প্ৰস্তুত কৰা, সেইখন প্ৰশ্নকাকতেই দিয়া হ'ব। ইয়াক লৈ কোনো শিক্ষাৰ্থী তেওঁলোক চিন্তিত হোৱাৰ কোনো কাৰণ নাই বুলি মই সকলোকে জনাইছোঁ, স্পষ্ট কৰি দিছোঁ। যি পাঠ্যক্ৰম 40% সংকুচিত পাঠ্যক্ৰম সিলেবাস দিয়া হৈছিল, তাৰ ওপৰতেই প্ৰশ্নকাকতখন আছে। তাত কোনো পাঠ্যক্ৰমত নথকা বিষয়ৰ কোনো প্ৰশ্ন নাথাকে। এই কথাটো মই সকলোকে স্পষ্ট কৰি দিছোঁ। সকলোৱে আশ্বস্ত থাকক। বোৰ্ডখন এখনৰ বোৰ্ডৰ দায়বদ্ধতা আছে আৰু বোৰ্ডে খুব দায়বদ্ধতাৰে এই কামখিনি কৰিছে। তেওঁলোক গোটেই সমস্যাটোক লৈ অৱগত, ভুল বুজাবুজি সৃষ্টি কোনেও